হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা চিম্পুল ৰেচিপি কেনেদৰে ঘৰতে বনাব ৰসগোল্লা। আৰু মই 3 লিটাৰ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি মই এতিয়া বহাই দিছোঁ। গাখীৰখিনি ফালিবৰ কাৰণে মই এইফাল নেমু লৈছোঁ আৰু আপোনালোকে ভিনেগাৰো ল'ব পাৰে। আৰু এতিয়া নেমুখিনি দি দিয়াৰ লগে লগে ধুনীয়াকৈ মোৰ চানাখিনি ওলাই পৰিলে আৰু চানাখিনি এতিয়া এই কটন কাপোৰখনতে মই চেপি ল'ম আৰু ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় ৰাখি থ'ম। আৰু এতিয়া মোৰ চানাখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এয়া উলিয়াই লৈছোঁ আৰু প্ৰায় 15-20 মিনিটমান ধুনীয়াকৈ হাতৰ তলুৱাই মঠি ল'ম, কাৰণ মিহি হ'লে ভাল হয় ৰসগোল্লাটো খাবৰ কাৰণে। আৰু ইয়াত মিলাম মই এচামুচ ময়দা আৰু ময়দাখিনি মিলাইও মই 5 মিনিটমান মঠি ল'ম। আৰু এতিয়া মোৰ মঠা হৈ গ'ল। এতিয়া লাডুকেইটা মই বনাই লৈছোঁ নিজৰ জোখত আৰু মোৰ এতিয়া লাডু বনোৱা হৈ গ'ল। আৰু এইটো মই কেৰাহীত লৈছোঁ 3 কাপ চেনি আৰু 5 কাপ পানী। আৰু মোৰ এতিয়া চেনি পানীখিনি হৈ গ'ল আৰু এটা এটাকৈ ৰসগোল্লাখিনি ভাজি ল'লোঁ। আৰু ফাইনেলি আজি মোৰ ৰসগোল্লা হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাবচোন।